মাজত অৰিয়া অৰি চাবলৈ বিচৰা নাই। নোৱাৰে চিধা কৈ দিব লাগে নোৱাৰো বুলি। মই নিজে লৈ আহিম। একো আৰিয়া আৰি দেখুওৱা নাই দেউতা। কোৱা কি কি আনিব লাগিব, মই আনি দিম। সকলো ঠিক ঠাকে হৈছেনে? ককায়েৰাই অফিচ ক্ষতি কৰি এইবোৰ বজাৰ কৰি ফুৰিছে। এজনৰতো আৰু খবৰেই নাই। ঘৰখনত অকমান শান্তি হওক বুলি পূজা পাতিছে, আপুনি দেখোন অশান্তিহে কৰি ফুৰিছে। মই কথা কলে অশান্তি হয় ন? দেও আহিলে? এই আহিলো দিয়া বুজিছা। ইমান গৰম, হয় ক'তো ওলাব মন নোযোৱা হৈছে। ৰ'ব, মই আপোনালৈ ঠাণ্ডা পানী এগিলাচ লৈ আহোঁ। বৰ ভাল কথা, বৰ ভাল কথা। এই পূজাৰ সকলো যা যোগাৰ হ'লনে? হয় দেও, মই গোটেইখিনি ৰেডি কৰি থৈছো। আপুনি পূজাৰ কাম আৰম্ভ কৰিবই পাৰিব। এই কিন্তু এটা কথা হ'ল নহয়, এই নৱগ্ৰহ পূজাৰ কাৰণে 9খন বস্ত্ৰৰ দৰকাৰ হয়। এই তোমাৰ দেউতাক কৈছিলো, যা যোগাৰ কৰিছে চাগে। মোৰ হাততো দিয়া নাই। মই এবাৰ দেউতাক সুধি আহিছো। বৰ ভাল কথা। লওক। দিয়া। আৰু এগিলাচ দিম নেকি? নাই নাই, নালাগে নালাগে। আপুনি মোক এটা সহায় কৰি দিব লাগিব, পাৰিবনে? সহায় কৰিম। কেনেকুৱা সহায়? এইটো লওকচোন। এইখিনি দেখাৰ পিছত চাগে আপুনি মোক সহায় নকৰাকে নাথাকে। তুমি মোক কি টকাৰে কিনিব পাৰিম বুলি ভাবিছা নেকি? যদি ভাবিছা তেন্তে একদম ঠিক ভাবিছা। কোৱা, কি কাম কোৱা? শুনক, দেউতাই যদি আপোনাক সোধে যে ঘৰখনত অশান্তি কিয় হৈ আছে, আপুনি আমাৰ ময়ূৰী মানে সৰু বোৱাৰীৰ কাৰণে এইবোৰ হৈ আছে বুলি ক'ব। আৰু লগতে ক'ব যে তাই এইখন ঘৰৰ পৰা ওলাই গলেহে এই ঘৰখনৰ শ্ৰীবৃদ্ধি হ'ব, নহলে দিনে দিনে ঘৰখনলৈ আৰু বিপদ আহিব। এই ইয়াত কিমান আছে? 2000 টকা। 2000? হৈ যাব বাৰু, চিন্তা কৰিবই নালাগে। মই তেনেকৈ কৈ দিম বাৰু, একদম কৃষ্ণ। ইমান দেৰি কৰিলা? তুমি জানাই দেখোন গুৱাহাটীত বহুত ট্ৰেফিক জাম। ব'লা আমি বহি কথা পাতো। আজি বহুত জাম বুজিছা। সেইকাৰণে অলপ আগতে ঘৰৰ পৰা ওলাব লাগে। ৰাস্তাত ট্ৰেফিক জাম হোৱাটোতো একো নতুন কথা নহয়। তুমি কথাবোৰ কিয় এনেকে কোৱা পৰি? আৰে, আৰু কেনেকৈ ক'ব লাগে? মইতো একো বেয়াকৈ কোৱা নাই। কথাতে কটা যায়, কথাতে বতা পায় বুলি কথা এষাৰ আছে। তোমাৰ কথা দিলে মই বতা নাপালেও হ'ব। বাৰু বাদ দিয়া। চোৱা ৰক্তিম, আজিৰ দিনত প্ৰেক্টিকেল হৈ থাকিব লাগে। পৰি, ইমোচন বোলা বস্তু এটা আছে দিয়াচোন। তুমি কথাবোৰ নুবুজা নে বুজিবলৈ চেষ্টা নকৰা? চোৱা পৰি, সেই একেটা প্ৰশ্নই যদি মই তোমাক কৰোঁ। চোৱা ৰক্তিম, মোৰ তোমাৰ লগত কাজিয়া লাগি থাকিবলৈ একেবাৰে মন নাই। মোৰ অফিচলৈ বহুত দেৰি হৈছে, সোনকালে ব'লা। দেৰিটো মোৰো হৈছে ন। তোমাক একেখিনি কথাকে বুজাইও আছো, কৈও আছো। তেনেহলে কথাটো তুমি জানি বুজিও সম্পৰ্কটো আগবঢ়াবলৈ খুজিছা, তেনেহলে মই কি ক'ম কোৱা? মিছা মিছি এনেই নিজৰ লগতে মোৰো টাইম ৱেষ্ট কৰিলা। আহা পৰি, মহাকায় সূর্যকোটি সমপ্রভা নির্বিঘ্নাং কুরু মে দেবা সর্বকার্যেষু সর্বদা। ওম
বাকুসুম সংকাশনং কাশ্যপং মহাতুতিম ধ্বান্তারিং সর্বপাপগ্ন পুনতস্মি বাকুসুম সংকাশনং কাশ্যপং মহাতুতিম ধ্বান্তারিং সর্বপাপগ্ন পুনতস্মি দিবাকরম হিমকুণ্ডমূলালাভম দৈত্যানাং পরমং গুরুম সর্বশাস্ত্র প্রবক্তাম ভার্গবম পরমায়ম্যহম ওম সর্বমঙ্গলমাঙ্গল্যে শিবে সর্বার্থ সাধিকে শরণ্যে ত্রম্বকে গৌরী নারায়ণী নমস্তুতে শরণাগত দিনার্থ পরিত্রাণাপরায়ণে সর্বস্থার্থী হরে দেবী নারায়ণী নমস্তুতে জয়ন্তী মঙ্গলা কালী ভদ্রকালী কপালিনী দুর্গা সমা শিবা বোৱাৰী, মায়েৰে পাকঘৰত অকলে অকলে কাম কৰি আছে। যোৱাচোন অলপ সহায় কৰি দিয়া। যোৱা। মই মাতি দিছো ৰ'ব। নালাগে ময়ূৰী, তুমি বহা। তোমাৰ বিয়াৰ পিছত এইখন ঘৰত এইখন তোমাৰ প্ৰথম পূজা। মাক সহায় কৰিবলৈ ভণ্টি আছে নহয়। বোৱাৰী, তেওঁৰ কাৰণে চাহৰ ব্যৱস্থা কৰা। হ'ব দেউতা। তপজিতময়া দেবা পরিপূর্ণ তদস্তু মে আবাহনং ন জানাবি ন জানাবি বিসর্জন পূজা আছে ন জানাবি ক্ষমস্য পরমেশ্বর। এতিয়া পূজা সমাপ্ত হ'ল। এই ঘৰৰ আটাইকে মাতক, সেৱা ল'ব। অলপ ৰ'ব দেও, মাকৰো ভূমিকা আহি আছে, অলপ ৰ'ব। দেউতা, আপুনি এখেতক কিবা সুধিম বুলি কৈছিল যে? দেও, হয়, সদায় ঘৰখনৰ কিবা অমংগল অশান্তি হৈ আছে। আপুনি এবাৰ চাই জনাওকচোন, ইয়াৰ কিবা প্ৰতিকাৰ কৰিব পাৰি নে নাই। চাই আছো। ঘৰখনত অলক্ষীৰ বাস হৈছে। মানে শনি দেৱতাক সন্তুষ্ট কৰিব লাগিব, তেতিয়াহে সকলো সমিধান পাব। দেও, কওকচোন আমি কি কৰিব লাগিব? প্ৰতি শনিবাৰে তেওঁ নিৰ্জল ব্ৰত কৰিব লাগিব। এটুপ পানীও তেওঁ গোটেই দিনটোত খাব নোৱাৰিব। কৃষ্ণ কৃষ্ণ প্ৰভু। এই আপোনালোকৰ ঘৰৰ সকলো অশান্তিৰ মূলতে এগৰাকী নাৰী। নাৰী? কোনে নাৰী? কম জানো? অন্তত মই জানিব লাগিব। এইবোৰ আপুনি কি কথা কৈছে দেও? সঁচা, কিছুদিনৰ পৰা তেওঁৰ কণীৰ যুগ চলি আছে। তাৰ বাবেই ঘৰত এইবোৰ ঘটনা ঘটি আছে। বৃহস্পতিও তেওঁৰ পৰা আঁতৰি গৈছে। তেনেকে ঘৰখনৰ শ্ৰীবৃদ্ধি নোহোৱা হৈছে। কোন, কাৰ বাবে এইবোৰ হৈছে? দেও, আপুনি নামটো কওকচোন। আপোনাৰ ডাঙৰ বোৱাৰী। দেউ, কি কৈছে এইবোৰ আপুনি? কিয় এনেকৈ আপুনি মোক বদনাম দিছে? ৰ'বা বোৱাৰী, ৰ'বা, মই কথা পাতিবলৈ আছোতো। তুমি মিষ্টাতে হুলস্থুল নকৰিবা। দেও, ইয়াৰ কিবা প্ৰতিকাৰ আছেনে? এইখনত চাব লাগিব কি কি প্ৰতিকাৰ আছে। হৈ যাব, সকলো ঠিক কৰি দিব পৰা যাব। সেইবোৰ খেলি মেলি কেনেকৈ হ'ল? কিয় কৰিলে পূজাৰীজনে মোৰ লগত এনেকুৱা? মোৰে টকা লৈ মোকেই ঠগিলে। শনি দেৱতাক সন্তুষ্ট কৰিব লাগিব, তেতিয়াহে সকলো সমিধান পাব। দেও, কওকচোন আমি কি কৰিব লাগিব? প্ৰতি শনিবাৰে তেওঁ নিৰ্জল ব্ৰত কৰিব লাগিব। এটুপ পানীও তেওঁ গোটেই দিনটোত খাব নোৱাৰিব।
ধৰণে কয় আমি সেই ধৰণে নিয়মখিনি পালন কৰিম। এইটো লোৱা এইটো কি আমাৰ টাৰ্গেট। মানে তুমি মাৰ্কেটিঙৰ নহয় জানো? হয় ছাৰে এইটো দি পঠিয়াইছে, তোমাৰ লগত ডিছকাছ কৰি ল'বলৈ কৈছে। আচ্ছা চিধা তাকে ক'লেই হয় বাৰু মোৰ ভুল হ'ল, নেক্সট টাইমৰ পৰা 2টা পইণ্ট কথাবোৰ ক'ম। বাৰু পিছে কেনেকুৱা লাগিছে ইমানবোৰ ছোৱালীৰ মাজত অকলে কাম কৰি? অকলে মানে একাউণ্টৰ দাদা আছে দেখোন। পাহৰিছিলোৱে, বাই দ্য ৱে মই ৰাগিনী। মাইছেল্ফ বিজিত। কামবোৰতো এতিয়াৰ পৰা তোমাৰ লগতে মিলি কৰিব লাগিব। দিয়া বাই দ্য ৱে মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰাৰ আশা নকৰিবা, উই আৰ কলিগছ অনলি। তাৰমানে কৰ্মসূত্ৰে তোমাৰ কোনো বন্ধু হোৱাই নাই আজিলৈকে? কাম আৰু বন্ধুত্ব দুটা বেলেগ বস্তু, মই দুইটাই একলগ নকৰোঁ। নাইচ। অফিচ টাইমত ইয়াত থিয় হয় ভাল লেকচাৰ মাৰি আছা। আমি কামৰ কথাই পাতি আছিলো। হাই বিজিত, মই বৰষা। নাইচ টু মিট ইউ। বৰষা মানে বৰষুণ, নিশ্চয় ভাল পোৱাই বৰষুণ। মই বৰষুণ বেয়া পাওঁ। হয় নেকি? কি কৰিছা ইয়াত থিয় হয়? দুদিন হোৱাই নাই অফিচলৈ অহা, পাল মাৰিব ধৰিছা। যোৱা ইয়াৰ পৰা। বিজিত কি কৰি আছা? আপুনি যাওক, মোৰ কাম আছে, ডিষ্টাৰ্ব নকৰিব। ৰিক্সাখনে বাৰু আমাক এইকণ আগবঢ়াই দিয়া হলে কি যায় বাৰু কোৱাচোন? বৰুৱানীয়ে একেবাৰে নিজৰ ঘৰৰ মুখলৈকে ৰিক্সাখন লৈ গৈছে। হ'ব দিয়ক মালাব, এই মিনু বৌয়ে আকৌ নবৌৱাৰীজনীক খোজকাঢ়ি নিবনে বাৰু? তাকে এইকণ সুখ আমাৰ কপালত নহল আৰু। এতিয়া ৰক্তিমে যদি বিয়া পাতিলেহেঁতেন, মোৰতো বোৱাৰী এজনী থাকিলেহেঁতেন, আৰু ময়ো বোৱাৰীজনীক লৈ পেলাই ৰিক্সাখনত ঘৰলৈকে যাবগে পাৰিলোহেঁতেন। নে কি কোৱা? কিয় ৰক্তিম দাই বিয়া নাপাতো বুলি কৈছে নেকি? তাৰ সেইকণ বিয়া পতাৰ সাহস থাকিবও লাগিছে নহয়। চাওঁচোন বাৰু ৰবা, সি কেনেকে বিয়া নপতাকে থাকে। শুনচোন বনমালা। বনলতা, বনমালা নহয় হ'ব। মালা হওক বা লতা হওক, কিবা এটাতো আছে নহয় বনটোৰ আগত। তোক মই কিন্তু এটা ডাঙৰ দায়িত্ব দিছো। বাৰু কওকচোন কি? তই এমাহৰ ভিতৰতে আমাৰ ৰক্তিমৰ কাৰণে ৰূপে গুণে ধুনীয়া ছোৱালী এজনী চাই দিব লাগে, পাৰিবি নহয়? সেইটো কথাত আকৌ মোক এমাহ লাগে নেকি? এই যে আমাৰ যে কৰবী বৌ যে, তাই পেহীয়েকৰ জীয়েক। তোক মই এমাহ সময় দিছো, খৰ ধৰ কৰিব নালাগে নহয়। ৰূপে গুণে ধুনীয়া ছোৱালী এজনী চাই আনি দিবি, আলু বচা দি বাচি আনিবগে নালাগে। ঠিক আছে। বৌয়ে মোৰ কাৰণে যিটো প্লান কৰিছে, এতিয়া সেই প্লানটো বৌৰ লগত মই উল্টাকৈ কৰিম। আৰু মই ঠিক বুজা নাই বৌ, তাৰমানে কি ক'ব বিচাৰিছা? সময় আহিবলৈ দিয়া, চব বুজি যাবা। ডাঙৰ বৈ পূজাৰীক পইচা দি পেলাই মেনেজ কৰিবলৈ ট্ৰাই কৰিছে ন? তাৰমানে বৌ তুমিও পূজাৰীক আপোনাৰ ডাঙৰ বোৱাৰী। কি হ'ল বৌ? কি চিন্তা কৰি আছে? বুজিছো, আজিৰ দিনটোত যি হ'ল সেয়া ভাবি আছে ন? মোৰো কিন্তু আপোনালৈ বহুত দুখ লাগিছে জানে। পূজাৰীজনে কোৱা মতে এই ঘৰখনৰ সকলোবোৰ অশান্তি কেৱল আপোনাৰ কাৰণে হৈ আছে। নহ'লে আপুনি এটা কাম নকৰে কিয়? এবাৰ গংগা স্নান কৰি আহিলে কিজানি ঘৰখনৰ কাৰণে ভাল হয়। ময়ূৰী, কথা অলপ ভালকে ক'বা, কাৰণ তোমাতকৈ মই বয়স আৰু মান দুইটাতে ডাঙৰ।
মই এতিয়া কাম কৰি আছো। তুমি যোৱা ইয়াৰ পৰা। ঠিক আছে বৌ, যাওঁ বাৰু। তাৰ আগতে আপোনাৰ এই চিন্তাৰ বোজাটো অকণমান কমাই থৈ যাওঁ নেকি? নহ'লে আপুনি আকৌ এই চিন্তাবোৰৰ আগেই বিচাৰি নাপাব নহয়। আজি যে আপুনি পূজাৰীজনক এই বুদ্ধিবোৰ দি আছিলে, সেয়া ভূমিকাই শুনিলে। আনকি পইচাও যে দিছিলে, সেয়াও দেখিলে ভূমিকাই। তাৰ পাছত কি হ'ল জানে? মই মানে ডাঙৰ বৌক বাহিৰত কিবা পূজাৰীজনৰ লগত কথা পাতি থকা শুনিছিলো। কিবা পূজাৰ কথা পাতিছে চাগে। তাত কি হ'ল? নহয় বৌ, ডাঙৰ বৌয়ে পূজাৰীজনক তোমাৰ কাৰণেই ঘৰখনত সকলোবোৰ বেয়া হৈ থকা বুলি ক'বলৈ কৈছে। কি? মই নিজে সকলো কথা শুনিছো বৌ। বৌ, আৰু বৌয়ে তেনেকে ক'বলৈ পূজাৰীজনক পইচাও দিছে। কিন্তু কিয়? মই এটা বস্তু এতিয়ালৈকে বুজা নাই। মইতো কোনোদিনা বৌক বেয়া ব্যৱহাৰ কৰা নাই। বৌয়েনো মোক কিয় বেয়া পায়? আচলতে বৌয়ে ভনীয়েকক ইয়ালৈ আনি ৰাজভোগ কৰিব পৰা নাই যে, সেইকাৰণে এনেকুৱা কৰি আছে আকৌ। তাৰ মানে কি বৌয়ে ভাবিছে নেকি মোৰ লগত এনেকুৱা কৰি থাকিলে মই ঘৰ এৰি গুচি যাম? তুমি কিয় গুচি যাবা আকৌ? যাৰ অশান্তি হৈছে তেওঁ গুচি যাব, তুমি কিয় যাবা? চিন্তা নকৰিবা ভণ্টি, মই এই ঘৰ এৰি কলৈকো নাযাওঁ। কিন্তু বৌয়ে যিহেতু যুঁজখন আৰম্ভ কৰিয়েই দিছে, ময়োতো আৰু হাত সাপতি বহি থাকিব নোৱাৰো। তুমি কি এতিয়া গৈ ডাঙৰবোৰৰ লগত কাজিয়া কৰিবা? হে, য'ত মনে মনে কামবোৰ হ'বই পাৰে, তাত হুলস্থুল কৰাৰ কোনো প্ৰয়োজন নাই। মানে বৌয়ে মোৰ কাৰণে যিটো প্লান কৰিছে, এতিয়া সেই প্লানটো বৌৰ লগত মই উল্টাকৈ কৰিম। আৰু মই ঠিক বুজা নাই বৌ, তাৰ মানে কি ক'ব বিচাৰিছা? সময় আহিবলৈ দিয়া, চব বুজি যাবা। ডাঙৰ বৈ পূজাৰীক পইচা দি পেলাই মেনেজ কৰিবলৈ ট্ৰাই কৰিছে ন? তাৰ মানে বৌ, তুমিও পূজাৰীক অসমীয়াত এনেও এষাৰ কথা আছে নহয়, আনলৈ বুলি শুই ফুটিলে।